গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি আহিছোঁ এটা ধামাকা ভিডিঅ' লৈ। তো আমি জবলপুৰখন ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। তো ব'লক আমাৰ লগত চাই থাকিব ভিডিঅ'টো আৰু ক'ত যাওঁ কি কৰোঁ সকলো দেখা পাব। আপোনালোকক লগত লৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু এয়া চব পাহাৰীয়া ৰাস্তা, দূৰ দূৰলৈ ক'তো দোকান পোহাৰ দেখা নাপায়। তো ব'লক আমাৰ লগত। আৰু এয়া চাওক, আমি য'ত আহিছিলোঁ এয়া ঠাইখিনি আহি পালোঁ আৰু এইফালে চাওক ইমান ধুনীয়া ভিউ এটা আছে, মানে চালে চাই থাকিব মন যায়। এইবিলাক পাথৰবোৰ চাওকচোন খুব ধুনীয়া হৈ আছে। আমি আহি পালোঁ। আমি আহিছোঁ আজি আপোনালোক দেখাম যে মাৰ্বল পাথৰ ক'ত পায়, দেখা পাব আপোনালোকে আজি। লোৱা লোৱা ব'লা আৰু নদী তো ব'লক দেখা পাব সকলো। এতিয়া ক'লেনো কেনেকৈ গম পাব, তো আপোনালোকক সকলো দেখাই আছোঁ ভিডিঅ'ত আৰু ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু এয়া মাইনাজনী গোটেই এইজনী হ'ল, তাই চিপছ খাই আছে। আৰু এওঁ কৈছে এয়া চশমা এযোৰ কিনে বোলে, কাৰণ এওঁ চশমা এযোৰ ঘৰতে এৰি থৈ আহিলে আৰু সেইটো কাৰণে এযোৰ চশমা কিনিবলৈ গৈছে। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। মাইনাক চশমা কিনি দিলোঁ আৰু টুপি কিনি দিছোঁ, কাৰণ তাত ৰ'দ বহুত আছে ইয়াতে। তো টুপি এটা কিনি দিলোঁ। কেনেকুৱা লাগিছে জনাব মাইনাজনীক, ধুনীয়া লাগি আছে নে? আৰু আমি ভিতৰলৈ মই নদী ইয়াত চব বজাৰবোৰ আৰম্ভ হৈছে ইয়াৰ পৰাই আপোনালোকক দেখাই যাম গোটেই বজাৰখন। আৰু এয়া মাৰ্বল পাথৰৰ ঘৰত সজাই থোৱা বস্তু, এইবিলাক হাতেৰে বনায়। আৰু এয়া চাওক, ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ শিৱলিংগ পায়। আৰু এটা কথা মানে কি আৰু গম পাইছোঁ ইয়াৰে মানুহৰ মুখৰ পৰা, সকলোৱে মানে যে নৰ্মদা নদী ঘাটৰ পৰা এয়া মানে পাথৰ উঠোৱা হয় শিৱলিংগ বনাবৰ কাৰণে। আৰু তাতে বোলে যিটো শিৱলিংগ বনাবলৈ মানে যিমান পাথৰ ওলায় সেই চব বোলে শিৱলিংগৰ আকাৰতে ওলাই আহে, আৰু তেনেকৈ সেই শিলেৰে শিৱলিংগ বনোৱা হয়। আৰু এই শিৱলিংগকেইটাৰ নাম হৈছে নৰ্মদেশ্বৰ, কাৰণ নৰ্মদা নদী ঘাটৰ পাথৰেৰে বনোৱা হৈছে। তো এই শিৱলিংগকেইটাৰ নাম নৰ্মদেশ্বৰ। আপোনালোকক দেখাই দিলোঁ বা ইমান ধুনীয়া মানে শিৱলিংগ, চব মাৰ্বল পাথৰ, চব মানে ইমান ধুনীয়া লাগিছে। আমি আহোঁতে লৈ যাম, এতিয়া চাই ল'লোঁ। এইয়া মাইনাজনী কি বা হ'ল, কি হ'ল দেখা, কি হ'ল মানে শিৱলিংগ ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ, মানে দেখিলে মানে কিনি ল'ব একদম মানে মন যায়, মানে ইমান ধুনীয়া চব মূৰ্তিবোৰ। এইবিলাক চাওকচোন, এয়া গোটেই মাৰ্কেটখনে মাৰ্বল পাথৰৰ গোটেই বস্তুবোৰে, মানে এয়া চাওক। এইফালেও এয়া শিৱলিংগ, আপোনাক যেনেকুৱা লাগে যি লাগে চব মানে ইয়াতে পাব। শিৱলিংগ যিমান ডাঙৰ লাগে যিমান সৰু লাগে চব পাব, মানে ইমান ধুনীয়া লাগিছে আহি। আইটেমে মানে মাৰ্বল পাথৰৰ হয়। এতিয়া ঘৰত সজাই থোৱা বস্তুৰ পৰা মানে কি আৰু চব বস্তুৱে মানে চব মানে বেলেগ নাই, ইয়াতে চব মাৰ্বল পাথৰৰ বস্তুবিলাকে পোৱা যাব। চাই শেষ কৰিব নোৱাৰি। এতিয়া গৈ আছোঁ আমি ভিতৰৰ ফালে, অলপ খোজকাঢ়ি যাব লাগে। তো ব'লক আমাৰ লগত গৈ থাকক আৰু চাই থাকক, গোটেই ভিউটো আপোনালোকক দেখাই আছোঁ। হা টুপি নলওঁ দিয়া, कितने की है?
120 কোনটো ভাল লাগে চাই দিয়াচোন কম টুপি ল এওঁ ক'লে যে ৰ'দ বহুত দিছে তো এটা টুপি ল'বলৈ ক'লে আৰু মুখত পূৰা ৰ'দটো লাগি গৈছে তো টুপি চাই আছোঁ টুপি লৈ লওঁ আৰু মোৰ কাপোৰ বা কিবা বস্তুৰ ইমান চইচ ভাল নহয় তো মোৰ যি বস্তুৱে হওক মোৰ হাজবেণ্ডে চইচ কৰি দিয়ে সৰুৰ পৰা একদম সৰু বস্তু এটা হ'লে তোমাৰ যিটো ভাল লাগে তো লৈ ল'লোঁ টুপি কেনেকুৱা লাগিছে জনাব জোকৰ টাইপ লাগিছে মই ইমান ভাল নাপাওঁ টুপি চুপি পিন্ধি কিন্তু এওঁ জোৰ কৰি কিনি দিলে তো পিন্ধিয়ে ল'লোঁ আৰু এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া শিৱলিংগ বহুত ধুনীয়া ইয়াতে আমি যাওঁতে লৈ যাম ঘৰৰ কাৰণে আৰু আমাৰ ৰুমত থ'বৰ কাৰণেও লৈ যাম ভাবিছোঁ বেগছ এইবিলাক চব আহোঁতে চাই ল'ম আৰু এতিয়া যদি এনেকৈ বজাৰ কৰি যাওঁ তাতে থ'বলৈ জেগা নহ'ব আৰু এয়া চাওকচোন এয়া কি ধুনীয়া ধুনীয়া শিৱলিংগ এয়া আৰু এতিয়া যদি কিনি লৈ যাওঁ তাতে ভালদৰে ঘূৰিব নাপাম বেগবিলাক লৈ থাকোঁতে মানে শান্তি হ'ব এয়া চাওক এয়া আৰু এইফালে মানুহ আহিল দেখা নাপায় তো বজাৰখন মানে গোটেই মাৰ্বল পাথৰ আৰু দেখাই শেষ কৰিব পৰা নাই আৰু আছে আৰু আগত আৰু আছে চব এয়া যি লাগে আপোনাক মানে চব পাব মাৰ্বল পাথৰত আহিলে ৰৌপৈতো আহিব পাৰি কিন্তু আমি খোজকাঢ়ি আহিছোঁ খোজকাঢ়ি অহা মজা বেলেগ সেয়া আৰু বেছি দূৰ নাই কাৰণ এবাৰে আহিছোঁ ঘূৰিব অলপ কষ্ট কৰি ঘূৰি চাওঁ ৰৌপৈত আহিলে ওপৰে কি চাম তেনেকৈ চাওঁ ওপৰৰ ভিউটো দেখা পায় কিন্তু ইয়াতে খোজকাঢ়ি আহিছোঁ তো বেছি ভাল লাগিছে বেছি এনজয় তো ব'লক আমাৰ লগত আৰু বেছি দূৰ নাই গৈ পালোৱে আৰু এইফালে বাচ্চাৰ এয়া গাড়ী মানে আনন্দ মেলাৰ টাইপ তো আহি মাইনাক ইয়াতে খেলাই দিম এতিয়া ইয়াতে নৰখোঁ বেছি মানে চাই আহোঁ য'ত যাব আহিছোঁ ত'ত চাই লওঁ আগতে চাই লওঁ তাৰপৰা আহি ইয়াতে ৰখি দিম বজাৰ কৰিম অকণমান সৰু সুৰাকৈ কিবা খাম তেনেকৈ আৰু মোৰ এখেতক কেনেকুৱা লাগিছে জনাব বেছি কথা নকয় কিন্তু বিৰাট শান্ত ফাইনেলি বহুত দূৰ খোজকাঢ়িছোঁ যদিও ভাগৰ লগা নাই ভালে লাগিছে এয়া আপোনালোকক ভিউটো দেখাই দিছোঁ হনুমানজীৰ মূৰ্তি ইয়াতে বেলেগ নাই মাৰ্বল পাথৰে চব আৰু মাৰ্কেটখনো চব সেয়ে বাৰু কৈছোৱে আগতে দেখিছে আপোনালোকে এইয়া চাওক পানীৰ ঢৌ চাওকচোন এয়া ইয়াতে যিটো নদীৰ ধাৰ আছে তাৰ পৰা ধোঁৱা ওলায় পানীৰ পৰা তো আপোনালোকক দেখাই আছোঁ দেখা পাব এনেকৈ এয়া চাওক এয়া ধোঁৱা এয়া ধোঁৱা এয়া আৰু নদীৰ ধাৰ চাওক দেখাই আছোঁ এয়া চাওক নদীৰ ধাৰ আৰু এয়া চাওক ধোঁৱা ইয়াতে ধোঁৱা ওলায় এই নদীটোৰ পৰা পানীৰ পৰা ধোঁৱা ওলায় এয়া পানীৰ ভাপ এয়া
আৰু এক চাওকচোন এই বিন্দাছ ঘূৰি আছে মানে ভয়ে লাগে এক লৈ। আৰু এটা বস্তু দেখাই আছোঁ ইয়াতে যিমান আছে জাম নে কি নাজানো, জামৰ দৰে দেখোন চব মানে জামৰ দৰে নহয়, জামে আৰু বোলে হাজবেণ্ডে একদম পুৰা কনফাৰ্মেশ্যনটো দি দিলে নহয় বোলে এয়া চব বোলে জামৰ গছে হয়। এয়া দেখাই দিছোঁ আপোনালোকক, পুৰা মানে এয়া চব জামে হয়। নিক চাওকচোন এযোৰ চশমাৰে নহয় দুযোৰ চশমা ইউজ কৰিছে, দেখাই দিয়া কেনেকৈ পিন্ধিছা। দুযোৰ চশমা, এযোৰ নাকত এযোৰ মুখত, এনেকৈ পিন্ধি লৈছে। দিয়া চলোৱা চলোৱা। তো গাইজ আমি আহিলোঁ তাৰ পৰা, আৰু আহি বহুত গৰম আৰু ৰ'দ বহুত পালোঁ। তো আহি এয়া নেমু পানী খাবলৈ লৈছোঁ, আৰু ভিডিঅ' কৰা নহ'ল কাৰণ গৰম বহুত আছে তাতে। মাইনাক লৈ জল্দি খোজকাঢ়ি উঠি আহিছোঁ আৰু আমি, আৰু এতিয়া নেমু পানী অলপমান খাই লওঁ। চিকেনজি বুলি কয় ইয়াত। তো তেনেকৈ খাই লৈ তাতে ভাবিছোঁ মাইনাক এবাৰ উঠাই দিওঁ, তাত এবাৰ উঠাই দিওঁ। আৰু এতিয়া যাওঁ ৰ'পৱেত উঠিবলৈ, সেইটো ছাইডত যাম, নদীটোৰ সেইটো ছাইডে। তো ব'লক ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু এয়া বনাই আছে আমাৰ কাৰণে চিকেনজি। তো ফাইনেলি হৈ গ'ল আমাৰ চিকেনজি। আৰু এই মাইনাই খাইছে, আইচ দিয়াৰ কাৰণে খোৱাব কিছুমান দিছিলে, কিন্তু তাইও চাগে তাই বেয়া লাগিছে, তো খাই দিলে তাইও। একো নহয় এদিন খালে বাৰু। মাইনাৰ বহুত ইচ্ছা আছিলে, তাই মানে এখন দেখিয়ে মানে চাওঁতেই বিচাৰিছিলে, তো তাইক উঠাই দিলোঁ, পূৰা হেপী হৈ গৈছে। আমি আহিছোঁ ৰ'পৱেত উঠিব। ইয়াতে টিকেট কাউণ্টাৰত টিকেট কাটিব গৈছে আৰু ব'লক ভিডিঅ'টো চাই থাকিব, একদম লগ পাম ৰ'পৱেত উঠি। ফাইনেলি আমি ৰ'পৱেত উঠি ল'লোঁ আৰু গৈ আছোঁ, আৰু আপোনালোকক ওপৰৰ পৰা মই ভিউটো দেখাই দি আছোঁ, ব'লক। ওপৰৰ পৰা চাওক কিমান ধুনীয়া লাগে, গোটেই মানে ধুনীয়া ভিউ এটা আহে। এয়া চাওক পানী ধাৰ, पिकनिक प्लेस है। ওপৰৰ পৰা নামিলোঁ আমি, এতিয়া যাম অলপ বজাৰ কৰিম, শিৱলিংগ ল'ব লাগে, তাৰপিছত আৰু কিবা কিবি যি পাওঁ তাকে। আৰু বৰষুণো আহিছে, বতাহ মাৰি আছে, তো এতিয়া অকণমান মাৰ্কেটৰ ফালে যাওঁ। তো ব'লক আমাৰ লগত। আৰু ইয়াৰ পৰা দুটা শিৱলিংগ ল'লোঁ, হোৱাইট কালাৰৰ, এটা ঘৰৰ কাৰণে আৰু এটা মোৰ ৰুমৰ আমি কাৰণে। মাৰ্কেটৰ পৰা ওলালোঁ আৰু দুটা শিৱলিংগ লৈছোঁ, এটা ঘৰৰ কাৰণে আৰু এটা আমি ৰুমৰ কাৰণে তাতে। আৰু এতিয়া আহিছোঁ কিবা খাবলৈ, বেলেগ এওঁ অৰ্ডাৰ দিছে চামোচা চাট, তো খাই লওঁ। আৰু ভাগৰ লাগিছে খোজকাঢ়ি আৰু সেইটো কাৰণে অকণমান ৰেষ্টটো লৈছোঁ, ইয়াতে বহি লৈছোঁ। খাই লৈ উঠি লগ পাই আছোঁ আপোনালোকক। এতিয়া খাই লৈ আৰু মাইনাৰ কাৰণে ঘৰৰ পৰা বনাই আনিছিলোঁ, তাইক বাহিৰৰ বস্তু নোখোৱাৰ কাৰণে, তো তাইক এতিয়া খুৱাই আছোঁ, লগ পাই আছোঁ আপোনালোকৰ। ভিডিঅ'টো চাই থাকিব। আমি আহি পালোঁ, এতিয়া কিবা খাবলৈ ৰৈছোঁ ইয়াত, কিবা এটা খাই লওঁ, ব'লক আমি ভিতৰলৈ যাওঁ। হোটেলখনৰ ভিউটো দেখাই দিছোঁ আপোনালোকক। কিবা খাবলৈ আৰু ভিউটো দেখাই দিছোঁ।
এইটো চাইডত মানে গোটেই সেউজীয়া সেউজীয়া আছে তো আমি আমাৰ এইটো চাইড ভাল লাগে তো আমি এইটো চাইডে বহি ল'লোঁ আৰু ইমান ধুনীয়া লাগে প্ৰত্যেকটো চাইডে সেউজীয়া আৰু বুজাব নোৱাৰি আৰু বহুত ধুনীয়া লাগে এয়া আমাৰ খানা আহি গ'ল ৰাইতা নান আৰু কড়াই পনীৰ পাপৰ তেনেকৈ অৰ্ডাৰ দিছিলোঁ আৰু লাষ্টত দিছিলোঁ ক'ল্ড কফি যিটো মোৰ হাজবেণ্ডৰ পূৰা ফেভৰেট হয় তো এয়া ক'ল্ড কফিও আহি গ'ল আৰু এওঁ য'তে নাযায় কিয় ক'ল্ড কফিটো মানে খাবই আৰু মানে ইমানেই ভাল পায় ক'ল্ড কফিটো আমি আজৰি হ'লোঁ এতিয়া যাবলৈ ওলাইছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম নেক্সট এটা ব্লগত আজিলৈ ৰাখিছোঁ বাই দিয়া বাই দিয়া বাই দি দিয়া টাটা দিয়া টাটা লাগিছে